Hello guys, welcome back to another video of Manovesh Bora Vlogs. Agor video to mo apnalok dekhabo pae muru khub bhal lagile aru apnalgo morom dise ednahan mo jio to dekhalo apnalgo practice venue to dekhalo BWF4 etia BWF4 kot hoye ase khelkhon sobe jane ahokson aji apnalok dekhao etia mo jabo ulaisu ready holo bhat sat khalo bhat khai pne molo photokke যাও খেলো চাওগে আৰু আপোনালোকক মোৰ ভিডিও জৰিয়তে দেখাও খেলবিলাক খৰখজা ষ্টেডিয়ামত হৈ আছে বলকচোন আপোনালোকক দেখাও তাত খেল আৰু মই আমাৰ ষ্টেডিয়ামৰ কথা কৈছো ষ্টুডেন্টছ খিনিক কৈছো বা পেৰেন্টছ খিনি যি সকলে মোৰ ভিডিও চাই পাৰিলে দুই তিন দিন আছে খেলখিনি অকমান পাৰিলে দেখাওক যদি গেমটো সিৰিয়াসলি লম বুলি ভাবিছে আৰু যদি সিৰিয়াসলি লম বুলি ভাবা নাই তেন্তে এটো আপোনালোকৰ কথা কিন্তু মই বিচাৰো যাতে আপোনালোকেও আহি চাওক খেলখিনি আহি চাওক লৰাছলিখিনিক দেখাওক তেওঁলোকে দেখিলে অকমান তাৰ পৰাও মোটিভেট হ'ব চাই পিনে অকমান শিকিব পাৰিব হেবিলাক খেল খেলি শিকা আৰু দেখি শিকা দুটা আছে খেলিটোটো শিকি আছে আৰু দেখি পিনেও অকমান শিকাওক তাঁতক শিকক তেনেকে সো মোলালো বলক এতিয়া আপোনালোকক মই খেলখন দেখাবলৈ যাওঁ এয়া মেইন গেট পালোহি গেট নম্বৰ 1 এদি আপোনালোকে সোমাই আহি একদম সিধা জন্তু ষ্টেডিয়াম ভিতৰে হয় অলপ পাইলো আপোনালোকক দেখাইছে এইটো দেখা পাইছে চাগে মই জুম কৰিব পৰা নাই এখনতে স্কুটাৰ হ্যান্ডেল ধৰি আছে তো এটোৱে হয় একদম লাষ্টত আছে বলকচোন আপোনালোকক দেখাও এয়া হেৰি ষ্টেডিয়াম আহি পালোহি আপোনালোকক মই দেখাই দিওঁ এতিয়া এটোটো ৰানিং আমাৰ হেৰি ষ্টেডিয়ামটো হয় ট্ৰেক থাকাটো আৰু তাৰ সাইডত বুলিয়ে ক'ব পাৰে ডাঙৰকে বেনাৰ লগা আছে তে দেখিব এখন দেখিছে ইয়নেক সানৰাইজ গুৱাহাটী মাষ্টাৰ্স লিখাই আছে এটো ষ্টেডিয়ামটো এতিয়া বলক ভিতৰলৈ যাওঁ অলপমান খেল দেখাও আপোনালোকক এটোৱে হল আমাৰ খৰখজা ষ্টেডিয়ামৰ ভিতৰ চোৱা এইবিলাক খেল চলি আছে তো ইংলেণ্ডৰ প্লেয়াৰ ডাবলছ মই দেখাইছিল যে নন প্ৰেক্টিছৰ নন তেওঁলোকৰ খেল চলি আছে চাওক আপোনালোকক দেখাও অকমান এখন মিক্স ডাবলছ হৈ আছে এই খেলখন দুগৰাকী চাইনাৰে হয় এইখন দেখিছে স্কৰবোৰ্ডখন 6-9 হৈ আছে আপোনালোকক দেখাই আছোঁ আৰু আকৌ এবাৰ দেখাই দিছোঁ চাওকচোন আৰু এখন নগৰ কোৰ্টখনত হৈ আছে থাইলেণ্ড আৰু ইণ্ডিয়া ব্লেক কালাৰজনী থাইলেণ্ডৰ হয় সৰি ব্লেক কালাৰজনী ইণ্ডিয়াৰ হয় এইটো সাইডে থাকাজনী থাইলেণ্ডৰ
এবাৰ আপোনালোকক নৰ্মেল গেলেৰীত বহি দেখাওঁ ভিডিঅ'। এখন মিক্স ডাবলছখন চলি আছে, এখন ফাষ্ট কোৰ্টত এখন হৈ আছে চাওক। এই ছোৱালীজনীয়ে বেছি মিছ কৰিছে। আৰু এইটো চাইডে গেলেৰীত আমাৰ অমৰদা বহি আছে এয়া অকলে। এতিয়া ইয়াৰ পৰা চিঞৰি নামাতো, চাওক অকণমান সময়, তেওঁ অলপমান পাছত মাতিম আৰু এখন খেল ডিচাইডিং হ'লগৈ। এখন মিক্স ডাবলছ চলি আছে, এখন ছিংগলছ এখন হৈ আছে ছেকেণ্ড ৰাউণ্ড, আৰু এইপিনে এখন মিক্স ডাবলছ হৈ আছে। দুখন ছিংগলছ মই এটা সেট পুৰা ৰেকৰ্ডিং কৰিছোঁ, সেইটো আপোনালোকক মই ছেপাৰেটকৈ দেখাম। তাৰে অলপ মই এই ভিডিঅ'ত এড কৰি দিম। দেখালোঁ বহুতকেইখন, আজি কোৱাৰ্টাৰ ফাইনেল হৈ আছে, আৰু আছে খেল, যদি আৰু থাকে আপোনালোকক মই দেখাম।
নহ'লে ভিডিঅ'টো মই এইখিনিতে এণ্ড কৰিম ওলাই গুচি আহিলোঁ ষ্টেডিয়ামৰ পৰা আকৌ ভিতৰলৈ নগ'লোঁ আৰু আপোনালোকক যিমানখিনি পাৰোঁ মই ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিলোঁ চাব ভিডিঅ' চাই পিনে আপোনালোকৰ ল'ৰা ছোৱালীখিনিকো দেখাব আপোনালোকেও চাব হেৰি বেছি দীঘলীয়াও নহয় যিমান পাৰোঁ মই ছুটিকৈ ভিডিঅ'টো কৰিবলৈ চাম এডিট কৰিমগৈ এতিয়া গৈ পিনে আৰু যদিহে চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন বাই টেক কেয়াৰ